হাই কোৱা হাই কোৱা হাই কোৱা আজি আমাৰ ঘৰত ককা আইতা আহিছে মই ককা আইতা ভাল পাওঁ হেল্ল' গাইজ আজি আমাৰ ঘৰত আহিছে মা দেউতা দাদা বাইদেউ মানে আমাৰ ঘৰৰ সকলো মানে গুৱাহাটীত আহিছে গাঁৱৰ পৰা তো আপোনালোকক দেখুৱাম আৰু এনেকৈ ব্লগটো ষ্টাৰ্ট কৰিলোঁ সেইফালে চাই থাকিব যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিব আৰু লগতে যদি নতুন তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু দেখুৱাই আছোঁ কি কৰোঁ বনাম ৰুটি মাহঁতে ৰাতিপুৱা হস্পিটেলত আহিছিল আৰু একো খাই অহা নাই সেইকাৰণে ৰুটি বনাবলৈ লৈছোঁ ৰুটি বনালোঁ আৰু ৰুটিৰ লগত খাবৰ কাৰণে বিশেষ একো বনোৱা নাই কাৰণ দেউতাহঁতে আহোঁতে মিঠাই লৈছে এয়া মিঠাই আৰু মিঠাইকেইটাৰে ৰুটি খাই খুব ভাল লাগে সেইকাৰণে আমি সকলোৱে মিঠাইৰে ৰুটি খাব লৈছোঁ পিছে মিঠাইকেইটা ভাল লাগে বুলি ক'লোঁহে কিন্তু বাচ্চাকেইটা এটাও মিঠাই নাখালে আমি ডাঙৰকেইটাহে মিঠাই খালোঁ ৰুটিৰ সৈতে দুপৰীয়া আৰু ভিডিঅ' কৰা নহ'ল আৰু এতিয়া গধূলি হৈছে মই অকণমান বুট ভাজিলোঁ মাহঁতে বুট লৈ আহিছিল যোৱাকালি পূজাৰে বুটকেইটা বইল কৰি ভাজিছোঁ কিন্তু খোৱা মানুহ নোলাল সংগীতা দিছে ইডলি আৰু লগতে মাৰ দেউতা বজাৰত যাওঁতে কিবা কিবি আনিছে চিপছ লৈ আহিছে সিহঁতকেইটাৰ কাৰণে আৰু এয়া মিষ্টাৰে আনিছে মাংস কিবা এটা বনাম বাৰু দেখুৱাম কি বনাম আগতে চাহখিনি খাই লওঁ গৰম গৰম ম'ম' উলিয়াই লওঁ আৰু খাওঁ চবেই ম'ম' খাই বহুত ভাল পাওঁ মই আৰু লগতে কোনে কোনে ভাল পায় জনাব আৰু লগতে ম'ম'ৰ যে চুপটো সেইটোতো ক'বই নালাগে মই কিমান ভাল পাওঁ বহুত ভাল পাওঁ আৰু বেছিকৈও আনিছে মাহঁতে ম'ম' মই ঘৰত বনাম বুলি ভাবোঁ কিন্তু বনোৱা হোৱাই নাই কেতিয়াবা বনাম বাৰু বনালে আপোনালোকক দেখুৱাম আমি চাহ পানী খাই আজৰি আৰু এতিয়া বনাম ভাত বাইদেউ বনাব আৰু আমি বনাম কি বনাম তেনেকৈ দেখুৱাইছিলোঁ এয়া অঁ কুচিয়া মাছ কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব এইফালে আছে চিকেন আৰু কি বনাওঁ দেখুৱাম বাৰু চাই থাকিব ভিডিঅ'টো শেষলৈ দেউতাই কৈছে মাছখিনি ভালকৈ ধুবলৈ ভিতৰত বোলে নাড়ী সোমাই আছে পিছত মই নুধুলোঁ কিন্তু মায়ে ধুই দিলে মাছখিনি মই উলিয়ালোহে মাত্ৰ মাছ বনাম আলু আৰু জাতিলাওৰে আৰু এইফালে বাইদেৱে কাটিছে আলু আৰু জাতিলাও দেখুৱাম বাৰু অকণমান সকলোৱে জানেই তথাপিও বাৰু কেনেকৈ বনাওঁ মই তাকে অকণমান দেখুৱাম এতিয়া এইখিনি পিচিম ইয়াতে দিছোঁ আদা নহৰু জলকীয়া আৰু দুটা বিলাহী আগতে এটা বিলাহী বইল কৰোঁতে দিছোঁ তথাপিও আকৌ দি দিছোঁ আৰু তাৰপিছত এইখিনি ভাজি ল'ম দেখুৱাম বাৰু প্ৰথমতে এইখিনি মই পিচি লওঁ এইখিনি পিচি লৈ আহিলোঁ আৰু এইফালে বনি আছে বইল চিকেন খাই কোনে কোনে ভাল পায় জনাব মই আজি ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ যদি ভাল লাগে তেতিয়াহ'লে আকৌ পিছত আপোনালোকক ৰেচিপিটো দিম আৰু ইয়াতে বনাম মাছ আৰু এতিয়া কেৰাহীখন গৰম হয় মানে কোনে কি কৰি আছে বা দেখুৱাই ধাৰ হৈ আছে এইফালে আছে চব বাইদেউ লুপু মা দেউতা আৰু এইজনী চানভি আৰু ধুনু আৰু এইটো আমাৰ ৰন চবেই টিভি চোৱাত ব্যস্ত অলপ আমাৰ ৰন অকণমান বদমাছ আৰু আহিলোঁ পাকঘৰত চাকত দেখুৱাইছোঁ মাছ বনাম আৰু এতিয়া কেৰাহী গৰম হ'বলৈ দি ইয়াতে দি দিছোঁ মিঠাতেল আৰু দিছোঁ শুকান জলকীয়া মিঠাতেলখিনি গৰম হোৱাত দিছোঁ শুকান জলকীয়াৰ তেজপাত আৰু তাৰপিছত দি দিছোঁ যিখিনি মছলা আদা নহৰু বিলাহীৰ পিচি লৈছিলোঁ সেইখিনি মছলা মোৰ মানে ভিডিঅ' ক্লিপটো ডিলেট হৈ গ'ল সেইকাৰণে মই মুখেৰে কৈ দিছোঁ এইখিনি এতিয়া পিটিকি লওঁ মাংস হোৱা নাই আৰু আমাৰ মাংস খোৱা মানুহকেইটা বইল চিকেন বনি আছে বৰ্তমান হোৱা নাই তাৰপিছত বাৰু হ'লে দিম এইখিনি ৰ'বা কি চাবা খোৱা এইখিনি ভালকৈ গুড়ি কৰি ল'ম ভজা হৈ গ'ল এতিয়া যিখিনি পানীলাও আৰু আলু পিটিকি লৈছোঁ সেইখিনি দি দিম এতিয়া
দিছোঁ হালধি গুড়ি, নিমখ আগতে দিয়াই আছে, আৰু জিৰাৰ গুড়ি দিছোঁ, ধনিয়াৰ গুড়ি, এইখিনি ভালকৈ লৰাই দিছোঁ। ধনিয়াৰ গুড়িটো দেখুওৱা নহ'ল। তাৰপিছত ৰ'বা যিখিনি পানী আছে কুকাৰটো সেইখিনি দি দিছোঁ। প্ৰয়োজন অনুসৰি দিলে হ'ল, আপোনালোকে যিমান পনীয়া কৰিব বিচাৰে। এয়া হৈ গ'ল মাছৰ আঞ্জা ৰেডি। আৰু এইফালে বইল চিকেন। এতিয়া ভাত খাবলৈ হৈছে। বেলেগ মাংস মানে বইল চিকেন বনাইছোঁ যে তাকে কৈছে, আৰু বাইদেৱে দি আছে। মই মানে বনাওঁহে, কিন্তু বাইদেৱে দিয়ে, মই দিবলৈ একদম ভাল নাপাওঁ। আৰু মোৰ নিচিনা কোন কোন আছে জনাব। বাইদেউ কৈ আছে হালধি নিদিয়ে মাংস আঞ্জা, মানে বইল চিকেনৰ কথা কৈছে। আৰু মই বাৰু টেষ্ট কৰি আপোনালোকক জনাই আছোঁ। লোৱা হ'ল আৰু ফিছ ভালে লাগিছে বইল চিকেন খাবলৈ, আৰু লগতে কুচিয়া মাছৰ জোলখন। আকৌ লগ পাম নেক্সট এটা ব্লগৰ সৈতে। আৰু আজিৰ ব্লগটো এনেকুৱাকৈ সমাপ্ত কৰিছোঁ। এইফালে বাচন লেতেৰা হৈছে, এইবিলাক চাফা কৰোঁ। আজিলৈ আহিছোঁ, বাই বাই।